আমি স্কুল যাবলৈ ওলাইছোঁ আজি বগা শনিবাৰ পিন্ধিব বগা লাগিব ড্ৰেছ বগা ড্ৰেছ এয়া বগা জোতা এইজনী এয়া তেনেকৈ দেখাই আছে তই এইজনী তুমি কিবা কথা পাতা কি কথা পাতিম আমাৰ ফুল আছে আমাৰ ফুল আছে ফুলনিখন ই কি দেখাম টকলা ফুলনি গোলাপজোপাকে অকণ দেখাই দিছোঁ কি গোলাপ কৈছোঁ কপৌ এইয়া এপাহ দীঘল এপাহ চুটি এই চুটি পাহ শুনো ভাগৰ দীঘল পাহ মোৰ ভাগৰ নহ'ব ডাঙৰ হৈছে তাই দীঘল পাহ তাইক লাগিব বোলে ঠিক আছে মোৰ এপাহে হ'ব আৰু এইয়া বিহুলৈকে নাথাকিলেগে আৰু এতিয়া শেষেই হ'ব খুলি বিহু পাইছেহি আৰু দুদিনমান আছে এইজোপা জবাজোপা ফুলিছে এইফালে এইকেইটা ছাগলী খাই চব টকলা কৰি দিলে এজোপা তুলসীজোপা লাগ দিব আহা যাওঁ অকণ খাই বৈ আজৰি হৈ ল'লোঁ আহা যাওঁ আহা অকণতে হ'ব মই দৰ্জা মাৰি থওঁ ব'লা এখন পাপাহে পাৰিব দৰ্জা হৈ ফুলনি বাগিচা ক'বলৈ নায়েই এইকেইটা চুকত এইফালে এটা আছে ইমানেই তাই ফুলনি বাগিচা বনাই দিলে এইফালে এটি এনেকুৱাই আৰু যাওঁ এতিয়া প্ৰথম কেইদিন বা অকণমান আমনি কৰিছিলে কেইদিন ঠিকে আছে তাইৰ লগৰখিনিৰ লগতো চিনাকি হৈ গ'ল আজি কান্দিবা নি নাকান্দে বিহু কেনেকুৱা চলিছে বিহুৰ প্ৰস্তুতি গুড মৰ্ণিং কি খবৰ ভালে আছেনে মই এনেকৈ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে এতিয়া বাজিছে 8:15 আমি স্কুল যাবলৈ ওলাই আছোঁ আজি অলপ সোনকালে ওলালোঁ কামবোৰ খৰধৰকৈ কৰিলোঁ সোনকালেই হ'ল আৰু তাইও আজি ইমান আমনি কৰি থকা নাই কাপোৰ কানি পিন্ধাবলৈ দিছে নহ'লে কেতিয়াবা সেইবোৰ নিপিন্ধো নকৰোঁ কৰি থাকোঁতে বহুত সময় গুচি যায় এইকেইদিন অলপ মন বহিছেগৈ বাৰু প্ৰথম দিনাখন ঠিকে থাকিলে পিছৰ দুদিনহে অকণমান আমনি কৰিছিলে কিন্তু আগতে ঘৰতে থকা খেলি কৰি এতিয়া স্কুলত 2 ঘণ্টা সময় আমনি পাই গৈছেগৈ সিহঁতৰ 2 ঘণ্টা হয় তাকে ৰখি থাকিব লগা হৈছে আমনিও লাগে কিন্তু উপায় নাই ৰখিবই লাগিব গোটেই 3টা ওলাই গুচি যাওঁ কিন্তু এই বিহুৰ পাছৰ পৰা দেউতাক নাযাওঁ কৈছে আমাৰ দুজনীকে পঠিয়াব আমি দুজনে যাব লাগিব আনিবলৈহে যাব তাকে বাকীবোৰ ঘৰৰ কামবোৰো নহয় গোটেইকেইটা ওলাই গ'লে এইকেইদিন গৈ দিছে তাই আকৌ ক'লে মই অকণমান ভিডিঅ' কৰোঁ বহুতদিন ভিডিঅ' কৰা নাই তাই চখ ভিডিঅ'টো লোৱাটো তাতে মানে কি আৰু ইউনিফৰ্ম পিন্ধি আছে দেখাবলৈ সেয়া আপোনালোকে ভিডিঅ'টো চাব আশা কৰিছোঁ চাই ভাল পাব নাজানো কিমানখিনি কি দেখুৱাব পাৰোঁ যদি চাই ভাল পায় তেনেহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰিব আৰু যিসকল নতুন হয় মোৰ চেনেলত তেওঁলোকে যেন ছাবস্ক্ৰাইব কৰি লয় বিহুৰ প্ৰস্তুতি কেনেকুৱা আমাৰ বিহুৰ ধান কেইটামান কুটাবলৈ দিলোঁ পিঠা পনা খুন্দিবলৈ কিন্তু ধানহে কুটাই থোৱা হৈ আছে বাকী একো কৰা হোৱাই নাই আজি শনিবাৰ স্কুলৰ পৰা আহি ল'ম তাৰপিছত আহি আকৌ পিছবেলা কিমানখিনি কি কৰিব পাৰোঁ কাইলৈ ঘৰৰ চাফা চিকুণ কৰা মেলা তাৰপৰা স্কুল কেতিয়া বন্ধ দিয়ে কৰিব লাগিব আৰু অকণমানকৈ ঠিক আছে স্কুলৰ পৰা আহি লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ হাই স্কুলৰ পৰা অহাৰ পাছত অলপো ৰোৱা নাই কাম বন কৰি মেলি আজৰি হৈ ভাতকেইটা খাই লগালগ পিঠা বনোৱাতহে লাগিলোঁ এয়া
পিঠা বনাই হৈ গ'ল, কিন্তু মোৰ আজি ভিডিঅ' কৰিবলৈ সময় নহ'ল। খৰধৰকৈ বনাই লৈছোঁ। পিঠাকেইটা মানে কেনেকৈ বনাই আজৰি হওঁ সেইটোহে ভাবিলোঁ আৰু। তাতে আজি মিক্সিতহে খুন্দিছিলোঁ। মই মিক্সিত খুন্দা পিঠাগুড়িৰ পৰা খোলাই দিয়া পিঠা আগতে বনোৱা নাছিলোঁ। ভয়কৈ বনালোঁ, হ'লগৈ। এই চালনীখন আজি বিশালৰ পৰা কিনি লৈ আহিছিলোঁ। এই চালনীখনে এনেকৈ পিঠাগুড়ি দি এনেকৈ আজি বনালোঁ। ইমানখিনি হ'লগৈ। বহুত গৰম উঠিছে, গোটেই ঘামি অৱস্থা নাইকিয়া হৈ গৈছেগৈ। আপোনালোকে পিঠা বনালে নাই? মোৰ এইটো কাম হ'লগৈ আৰু বাকীখিনি আছেগৈ। কাইলৈও আকৌ স্কুল খোলা নহয়, কি হয় চাওঁ। বাকীখিনি কাইলৈহে কৰিম আৰু। বহুত গৰম উঠিছে দেই। ঠিক আছে, আকৌ পিছত লগ পাই আছোঁ। বৰা চাউল অকণমান থাকি গৈছিলে, সেইখিনিকে এনেকৈ চেৱা দিছোঁ। একেবাৰে সহজ ভাৱে অকণমান চাউল এনেকৈ পটককৈ পাতি দিলে হৈ যাব। সিজিলে অকণমান বাকী আছে। এইখিনি গুৰ মই তিলৰ লাড়ু বনাবৰ কাৰণে পগাই আছোঁ, কিন্তু তিলৰ লাড়ু বনোৱা দেখুওৱা নহ'ল। মোৰ অসুবিধা হয় কেমেৰাটো হাতত লৈ বনাবলৈ, সেইবাবে। এইকেইটা তিলৰ লাড়ু ৰেডি হৈ গ'ল। হাতত তিল লাগিয়ে আছে এইকেইটা। তিলৰ লাড়ু বনাওঁতে সদায় তিল আৰু গুৰৰ পৰিমাণটো সমান সমান ল'ব লাগে, তেতিয়া লাড়ুকেইটা ধুনীয়া হয়। তাতে ঘি অকণমান দি দিছিলোঁ যে, সেইবাবে ইমান ধুনীয়া জিলিকনি এটা উঠি আছে, দেখিছা নাই? হ'ব, নাচা নাচা, হাত মেলি মেলি নাচা আকৌ, দুইখন হাত মেলি মেলি। হাত দুখন মেলা, হাত দুখন মেলা। অঁ, কঁকালত ধৰা, কঁকালত, কঁকালত, দুইখন হাতে কঁকালত। ধুলীয়া ভাগৰ লাগিছে। নকৰিবা 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 নকৰিবা, পৰি যাব, লেতেৰা হ'ব পৰিলে। নকৰিবা বোলো। বৰষুণ আহিছে দেখিছে নাই? ঢল ঢলকৈ আহিব এতিয়া বৰষুণ। আজি মই পাপাৰ লগতে স্কুল গৈছিলোঁ, মাৰ লগত স্কুল নাই যোৱা নহয়। আমাৰ ৰেডি হয়। পৰি যাব নালাগে দেখুৱাব। এয়া হ'ব, দেখিলে? এয়া দেখিলে?
মা কাইলৈ আপুনিও খাব অ মামা গুটি গুটি হ'ল আছো দেখোন ওচৰলৈ গৈ নাথাকিবা হেৰিটো বেয়া বেয়া লাগিব ভিডিঅ'টো বেয়া হৈ যাব দেখিবলৈ ওচৰলৈ গৈ নাথাকিবা আঁতৰৰ পৰা থাকা ভিডিঅ' কৰি নাথাকিবা তুমি এক্টিং আৰু কি কম মা এইয়া পিঠা বনাই আছো এইয়া আছে বহি লৈছো বনাই একদম পুৰা জুই নাই হৈছে এনেকৈ গেছত বনাইছো বাৰ্ণাৰখন নমাই বিৰাট বহি আৰামছে বনাই আছো চা এটা খুলি ললো দে এতিয়াহে বিহু বিহু লাগিব ন মা এটা খুলি ললো দে চোৱা তো খুলি ললো ইয়াৰ লগাই দিয়া না খুলি খুলি কৈছে না এই নকৰিবা থক দিয়া মই খোলা নাই কোনে খুলিছে মই পিঠা বনালো এই যে বহুত ক্ষতি কৰি আছে মই লাজ লগা নাই মই কৈছো বোলে মই নহয় সেই তাই পিঠা বনোৱা তাই মই বনাই লওঁ দেই হৈ গ'ল মোৰ পিঠা বনাই ইমানখিনি বনালোঁ এতিয়া 8টা বাজিলে আৰু ভিডিঅ' নকৰোঁ এইটো ভিডিঅ' ইমানতে সামৰোঁ কাইলৈ বিহু কাইলৈ এটা নতুন ভিডিঅ' সৈতে লগ পাম আপোনালোকক